हेलो एवरीवन स्वागतम जानाइছো আপোনালোকৰ মোৰ চেনেলটোলৈ আশা কৰোঁ আপোনালোকৰ ভাল যেটো কঁঠালৰ বতৰ মই কঁঠালৰ মালপোৱা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছো হয়তো সকলোৱে জানে তথাপি নজনা সকলৰ সুবিধা হ'ব আহকচোন ভিডিওটো আৰম্ভ কৰোঁ এয়া মই কঁঠাল লৈছো গুটিখিনি এৰুৱাই লৈছো আৰু মিক্সাৰত লৈছো চেনি দিছো মই চেনি কমকৈ দিছো যেহেতু কঁঠালটো খুবেই মিঠা আছিল সোৱাদ অনুযায়ী নিমখ দিছো আৰু অকণমান বেকিং পাউডাৰ দিছো গোটেইখিনি মই মিক্স কৰি লৈছো তাৰ পিছত মিক্সাৰত মাৰি লৈছো এয়া এইখিনি এতিয়া মই কঁঠালৰ মিশ্ৰণখিনিৰ লগত মই ময়দা মিক্স কৰিম মই 1 কাপ ময়দা লৈছো আৰু এইখিনিতে মিক্স কৰিম মই কেৰাহীত তেল গৰম হ'বলৈ দিছো আৰু এতিয়া মই গৰম তেলত ফ্ৰাই কৰিম খুবেই টেষ্টি হয় আপোনালোকেও ট্ৰাই